বন্ধুসকল, আজি হৈছে 19 অক্টোবৰ। আজিৰ দিনটোত কেইবাটা গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে, তেন্তে পালন কৰি চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। বন্ধুসকল, প্ৰথমটো খবৰ হৈছে গৌৰৱক সভাপতি পতাৰ দাবীৰে দিল্লীলৈ যোৱা প্ৰাণেশ্বৰ ঘনক সাক্ষাৎ নিদিলে হাইকমাণ্ডে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আঁতৰাই 13 চনত গৌৰৱ গগৈক নিযুক্তি দিবলৈ দাবী জনাই তৎপৰ হৈছে কংগ্ৰেছৰ এক চক্ৰ। এই চক্ৰটোৱে এই উদ্দেশ্যৰে যাত্ৰা কৰিছিল দিল্লীলৈ। ডিজিটেল ডেস্ক। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আঁতৰাই তেওঁৰ স্থানত গৌৰৱ গগৈক নিযুক্তি দিবলৈ দাবী জনাই তৎপৰ হৈছে কংগ্ৰেছৰ এক চক্ৰ। যোৱা বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰা কিছু কংগ্ৰেছৰ প্ৰাৰ্থী আৰু বৰ্তমান দলত নিষ্প্ৰভ হৈ পৰা দুগৰাকীমান কংগ্ৰেছ নেতাই এই চক্ৰক নেতৃত্ব দিছে। যোৱা কিছুদিন ধৰি প্ৰাণেশ্বৰ বসুমতাৰী আৰু ঘন বুঢ়াগোহাঁইৰ নেতৃত্বত এটা দলে কংগ্ৰেছ হাইকমাণ্ড আৰু সভাপতিৰ সাক্ষাৎ বিচাৰি দিল্লীত বাহৰ পাতিছে। দলটোৱে মুঠ 26 জন কংগ্ৰেছ নেতাৰ স্বাক্ষৰযুক্ত এখন স্মাৰক পত্ৰ হাইকমাণ্ড দিবলৈ লৈ গৈছিল। অৱশ্যে কেইবাদিনো বাহৰ পাতি থকাৰ পাছতো দিল্লীত কংগ্ৰেছৰ কোনো শীৰ্ষ নেতৃত্বই তেওঁলোকক সাক্ষাৎ নিদিলে। ফলত বুধবাৰে হেনটোৰ দৰে গৈ ফেচাৰটোৰ দৰে উভতি আহিবলগীয়া হ'ল এই দলটো। বন্ধুসকল, দ্বিতীয়টো খবৰ হৈছে পুনৰ ৰাজ্যক জোকাৰি গ'ল ভূমিকম্পই। পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা 11:33 অনুভূত হয় এই জোকাৰণি। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে এই জোকাৰণি। পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা 11:33 অনুভূত হয় এই জোকাৰণি। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে এই জোকাৰণি। কেইবা ছেকেণ্ড ধৰি অনুভূত হয় এই জোকাৰণি। অৱশ্যে এতিয়ালৈকে কোনো ক্ষয় ক্ষতিৰ খবৰ অহা নাই। বন্ধুসকল, তৃতীয় খবৰটো হৈছে আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ৰেখা গুপ্তাই। আজি শপত গ্ৰহণ কৰিব দিল্লীৰ নৱনিৰ্বাচিত চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে। সদ্য সমাপ্ত দিল্লী বিধানসভা নিৰ্বাচনত 26 বছৰ মূৰত ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে। ডিজিটেল ডেস্ক। আজি শপত গ্ৰহণ কৰিব দিল্লীৰ নৱনিৰ্বাচিত চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে। সদ্য সমাপ্ত দিল্লীৰ বিধানসভা নিৰ্বাচনত 26 বছৰ মূৰত ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে। যোৱা 8 বছৰত নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পাছত দলটোৱে 19 ফেব্ৰুৱাৰীত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে ৰেখা গুপ্তাক। তাৰোপৰি পৰৱেশ ভাৰ্মাক দিয়া হৈছে উপ মুখ্যমন্ত্ৰীৰ পদ। আজি ৰাজধানী দিল্লীৰ ৰামলীলা ময়দানত দিল্লীৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীকে ধৰি আন কেইবাজনো মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। ইয়াৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীৰ শাসনত থকা ৰাজ্যসমূহৰ ভিতৰত একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ'ব ৰেখা গুপ্তা। তেওঁ সদ্য সমাপ্ত নিৰ্বাচনত শালিমাৰ বাগ বিধানসভা সমষ্টিৰ পৰা দিল্লীৰ নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে পৰৱেশ ভাৰ্মাই নতুন দিল্লীৰ বিধানসভাৰ আসনৰ পৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰি অভিলেখ গঢ়িছিল। উল্লেখযোগ্য যে গেৰুৱা দলটোৱে 70জনীয়া দিল্লী বিধানসভাত 48খন আসন লাভ কৰি আম আদমী পাৰ্টীক ক্ষমতা আঁতৰাইছিল। এটা দশকৰো অধিক কাল দিল্লী বিধানসভা দখল কৰি থকা আপে এইবাৰ নিৰ্বাচনত মাত্ৰ 22খন আসনহে লাভ কৰে। দিল্লীত বিজেপিৰ এনে শক্তিশালী প্ৰত্যাৱৰ্তনৰ পাছত আজি অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানো চকুত ল'ব লগা হ'ব। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ উপৰিও সকলো কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। তাৰোপৰি বলিউডকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো চেলিব্ৰিটি, কেইবাজনো দেশৰ শীৰ্ষ উদ্যোগপতিয়ে এই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বন্ধুসকল, চতুৰ্থ খবৰটো হৈছে মহাকুম্ভত সন্ধানহীন বিশ্বনাথৰ মহিলা। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পুনৰ নিখোজ হৈছে অসমৰ এগৰাকী ভক্ত। জানিব পৰা মতে মহাকুম্ভ মেলাত এইবাৰ নিখোজ হৈছে বিশ্বনাথ চাৰিআলিৰ এগৰাকী মহিলা। ডিজিটেল ডেস্ক। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পুনৰ নিখোজ হৈছে অসমৰ এগৰাকী ভক্ত। জানিব পৰা মতে মহাকুম্ভ মেলাত এইবাৰ নিখোজ হৈছে বিশ্বনাথ চাৰিআলিৰ এগৰাকী মহিলা। নিৰুদ্দিষ্ট মহিলাগৰাকীৰ কমাৰ গাঁৱৰ দেৱন্তী কানু। 65 বছৰীয়া মহিলাগৰাকী আজি পুৱা সন্ধানহীন হৈছে বুলি পৰিয়ালৰ লোকে অৱগত কৰিছে। যোৱা 16 ফেব্ৰুৱাৰীত বাছেৰে মহাকুম্ভ মেলালৈ যাত্ৰা কৰিছিল এই মহিলাগৰাকীয়ে। পৰিয়ালৰ লোকে মহিলাগৰাকীৰ কোনো সম্ভেদ পালে পৰিয়ালৰ 600-1207-962 অথবা 600-3695-613 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
ইতিমধ্যে এই সম্পৰ্কে বিশ্বনাথ আৰক্ষীক অৱগত কৰা হৈছে আৰু আৰক্ষীয়েও মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।